হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই পিছে বহুত দিন ভিডিঅ' দিবই পৰা নাই। আজি আকৌ এটা শ্বৰ্ট ভিডিঅ' লৈ আহিছোঁ। এইফালে মানুহজন আহি পালেহি। তেওঁ যিহেতু দিনত ভাত নাই খোৱা, ৰুটিকে বনাই দিলোঁ। তেওঁ পিছে ভাজি চাজি নহ'লেও হৈ যায়, বাটাৰ অকণমান লগাই দিলে হৈ যায়। এনেকৈ দি দিছোঁ, ধুনীয়াকৈ চিপছ লৈ খাই লৈছোঁ। বহুত দিন বৰষুণ, কাপোৰ কানি ধুইছেনে বাৰু? মই আজি একদম কাপোৰ ধুলোঁ দেই। 3 দিন বৰষুণ। এইফালে চাওকচোন, আপোনালোকক আজি দেখাব লৈছোঁ। যিহেতু মই ব্লাউজে চিলাওঁ, এনেকৈ মানে চাৰ্ট চিলোৱা শিকা নাছিলোঁ, কিন্তু নিজে আইডিয়া লগাই ফোন চোন নোচোৱাকৈ বাৰু নিজে আইডিয়া লগাই অলপ চিলাবলৈ চেষ্টা কৰিলোঁ মানুহজনলৈ বুলি। ইমান ধুনীয়া হ'ব বুলি মই ভবাই নাছিলোঁ, এনেই জাষ্ট চিলাই আছিলোঁ। আচলতে মন দি কৰিলে নহ'বলগীয়া কাম একোৱেই নাই, নহয়নে বাৰু? মই নিজে সেনেকৈ মন দি মেলি চিলালোঁ। ইমানেই ধুনীয়া লাগিছে চাৰ্টটো এতিয়া দেখিবলৈ। মোৰ পিছে বহুত ভাল লাগিছে। আপোনাৰ ভাল লাগিছেনে? শিৱৰাত্ৰিত এটা চাৰ্ট দেখিছিলোঁ, বহুত দাম ক'লে, মানুহজনৰ পচন্দ হ'ল। মই বোলো হ'ব দিয়া, বিহুলৈকে তুমি পিন্ধিবলৈ পাই যাবা। কিন্তু কোৱা নাই যে মই নিজে চিলাই দিম বুলি। তেওঁ মই কিনি আনিম বুলি কৈছিলোঁ, কিন্তু ভাবিলোঁ নিজে যিহেতু জানো, চাওঁচোন ট্ৰাই কৰি। চাওকচোন কেনেকুৱা লাগিছে ক'ব দেই। মোৰ পিছে বহুত ভাল লাগিছে আৰু মনটোও ভাল লাগিছে। নিজে যে চিলাই মানুহজনক চাৰ্ট এটা দিবলৈ পাৰিলোঁ, তেওঁ পিন্ধিবলৈ বহুত হেঁপাহ আছিলে। তাৰপিছত এই মেচিনটোতে মই চব চিলাই থাকোঁ। আৰু ভিডিঅ' লাগিলে ক'ব দেই, মই দিম বাৰু। ছাগলজনী চাওকচোন স্কুটিত উঠি আছে। আজি ভিডিঅ'টো ইমানেই, বাই বাই।